নমস্কাৰ ছাৰবেদসকল সপ্তম দৰমহা আয়োগত দিয়ে গণনাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন কৰা হৈছে আৰু এয়া নিশ্চয় ৰাজ্যিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে ভাল খবৰ যে তেওঁলোকৰ দৰমহা আপোনাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাব কিয়নো সপ্তম দৰমহা আয়োগত আপোনালোকৰ দিয়ে যে গণনা হয় তাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন কৰা হৈছে সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাৰবেদে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আনহাতে কাষত থকা নটিফিকেশ্যন বেলটো টাচ কৰি অল কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকে জানে যে আমাৰ এই চেনেলটো বিশেষকৈ অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত ছাৰবেদসকল খবৰ মতে কেন্দ্ৰীয় চৰকাৰে মজুৰি হাৰ সূচকৰ এটা নতুন চিৰিজ প্ৰকাশ কৰিছে যাক ইংৰাজীত WRI বুলি জনা যায় আৰু এই WRI মানে ৱেজ ৰেট ইণ্ডেক্স বুলি ক'ব পাৰি আৰু যাক কেন্দ্ৰীয় ফালৰ পৰা 2016 চনক মৰুগীয়া বনছৰ ভিত্তিবৰ্ষ হিচাপে ধৰা হৈছে আৰু শ্ৰম মন্ত্ৰালয়ে জনাইছে যে WRIৰ নতুন চিৰিজ বেছ ইয়াৰ 2016 সমান 100 ধৰা হৈছে আৰু ইয়াৰ আগতে বেছ ইয়াৰ আছিল 1963-65 সেই গতিকে সেই পুৰণি চিৰিজ সলনি হ'ব অৰ্থাৎ এতিয়া মৰুগীয়া বনছ গণনাৰ পদ্ধতি পৰিৱৰ্তন হ'ব সপ্তম দৰমহা আয়োগ মতে আপোনালোকৰ এই দিয়ে গণনাৰ ক্ষেত্ৰত যি বেছ ইয়াৰ আছে সেয়া 1963-65 ঠাইত 2016 সমান 100 আপোনাৰ নতুনকৈ ঠাই ল'ব ফলস্বৰূপে আপোনালোকৰ দিয়ে বেছিকৈ বাঢ়িব অৰ্থনীতিত অহা পৰিৱৰ্তনৰ বাবে বেছ ইয়াৰ পৰিৱৰ্তন কৰা হয় আন্তৰ্জাতিক শ্ৰম সংগঠন ILO জাতীয় পৰিসংখ্যাৰ কমিশ্যনৰ মতে মজুৰি ভিত্তি বছৰ 1963-65 পৰা পৰিৱৰ্তন কৰি 2016 কৰা হৈছে ফলস্বৰূপে কৰ্মচাৰী তথা পেঞ্চনাৰসকলৰ পৰৱৰ্তী মৰুগীয়া বনছ বা দিয়ে যথেষ্ট বৃদ্ধি পাব সেয়েহে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় এটা লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদি এতিয়া আদৰি লোৱা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি আদৰি ল'ব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।